আজি আমি গৈ আছোঁ ৰাংচালিলৈ বুলি আৰু ৰাংচালিখন বহুত ধুনীয়া জেগা আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ দেখাই আছোঁ গতিকে সময় নষ্ট নকৰি আৰম্ভ কৰোঁ লেটছ গেট ষ্টাৰ্টেড নতুন দিন আৰু এটা ধুনীয়া জেগালৈ আপোনালোকক লৈ গৈ আছোঁ ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট হৈ গৈছে আমি ৰাংচালিলৈ গৈ আছোঁ ৰাংচালিলৈ যোৱাৰ ৰাস্তাটো পুৰণা বাবা থানৰ নোপোৱা আগত সোঁফালে এটা ৰাস্তা সোমাই গৈছে কেঁচাকৈ সেই ৰাস্তাটোদি আপোনালোকে গৈ মেলি এখন ধুনীয়া জেগা পাব যিটো পাহাৰীয়া অঞ্চল হয় তাত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আমি কেনেকৈ গৈছোঁ গাড়ী কিমান দূৰ গৈছে এখন কেঁচা দলং হয় বাঁহৰ দলং আৰু আমি যাম এই পানীখিনি ফালি ইমানে চাফা পানীখিনি আপোনালোকে এচলো লৈ খাব পাৰিব তাৰপাছত আমি যেনে তেনে এইখিনি পাৰ কৰি গ'লোঁ আৰু গৈ মেলি ইমান ধুনীয়া এটা জেগা চালোঁ প্লাছ ডিলিচিয়াছ খানা খালোঁ এই মানুহজনে আমাক বহুতখিনি হেল্প কৰিলে যাবলৈ কাৰণে বহুত এটা মানে বেয়া জেগা মানে কি ৰাস্তাটো বহুতেই বেয়া আৰু আমি তেনেকৈ গৈ মেলি উঠিলোঁগৈ ৰাংচালি পাহাৰৰ ওপৰত আজিকালিনো প্ৰাকৃতিক পৰিৱেশ কোনে বেয়া পায় সকলোৱে দেখোন সেইখিনি পাবলৈ কাৰণে হাবাথুৰি খায় নহয়নে সেইবাবে আমিও ভাবিলোঁ অলপ ফুৰি আহোঁ লগতে চাই আহোঁ টিনাহঁতৰ ঘৰখনো আৰু মাহঁতক মানুহ ধৰা নাছিলোঁ বিয়াৰ পাছত গতিকে মাহঁতক মানুহ ধৰা হ'ল যেনে তেনে গৈ মেলি আমি গাড়ীখন ওপৰত পहुচাইছোঁগৈ মানুহে কয় টাটা গাড়ীবোৰ বেয়া বুলি কিন্তু সেই ইণ্ডিকাখন দেখিছেনে কেনেকুৱা খাতৰা এটা ৰাস্তা আহিছে নহয় একদম কৈছোঁ নে স্কৰপিঅ' বনাই পেলালে আমাৰ এখেতে ইয়াতকৈও বোলে খাতৰা জেগাত বেয়া গাড়ী চলাই পাইছে গতিকে আমি বিশ্বাস কৰিছোঁ ৰাস্তাটো আপোনাক দেখাই আছোঁ সময় নষ্ট নকৰি পিছে চিন্তা নাই আমাৰ লোকেল টুৰিষ্ট গাইড এজন লৈ আহিছোঁ আৰু দিনাহঁতৰ ঘৰটো দেখিছেনে সেই পাহাৰৰ ওপৰত আছেগৈ গৈ বডু আৰু মুনুৰ আজি আমাৰ ঘৰত লাষ্ট দিন সেইবাবে ভাবিলোঁ ফুৰায়ো আনো অলপ তেহেঁতক আৰু আজি বিয়াও আছে তেহেঁতৰ পিছে সেইবাবে ভৰিকেইটা বিষ বোলে মই বিয়ালৈ যাব পাৰিম নে নোৱাৰিম এনেবা ঠিকান নাই পিছে বিয়ানো ক'ত আহিব ঘৰৰ ওচৰত নহয়নে তেহেঁতি বিয়ালৈ যাবলৈও হাবাথুৰি খাইছে আকৌ ফুৰিবলৈও যাব লাগে ভালেই লাগিলে বুলি কৈছে গৈ মেলি কেদাৰনাথ যোৱা চাগে সপোনটো মোৰ ইয়াতে ভাঙিব যেন লাগিছে ইমান ওপৰত উঠিব লগা হৈছে এইখন উঠোঁতে মোৰ ভৰি বিষাইছে ফেপাই গৈছোঁগৈ গোটেইজনী বাকী কেদাৰনাথত কেনেকৈ যাম বাৰু ভাবি আছোঁ কিন্তু যোৱাটো যামেই মোৰ বিৰাট মন আছে যাবলৈ কাৰণে আৰু সেইটো সপোন দেখিলোঁ যেতিয়া দিঠক কৰিহে এৰিম দিনাও এই বহুত দূৰ আহাঁতে আগতে স্কুললৈ মই এতিয়া ভাবি মোৰ জিভা পানী ওলাই গৈছেগৈ Oh my dogs! Bogay oh senimay kopo pula ni dim bulay oh heto bhoisa ni bikhai na pahar bogay hey kopo pula ni ba mate I'm really very tired my phone kaise hello bahut bhagor lagise ফাইনেলি আমি টিনাহঁতৰ ঘৰ পালোহি আৰু মোৰ কোৱাৰ্টাৰটো দেখি বৰ মনটো ভাল লাগিলে কাৰণ মোৰ আগৰ পৰাই কোৱাৰ্টাৰত থাকিবলৈ খুব বেছিয়ে মন আছিলে আৰু এই লগতে বগেনভিলা ফুলবোৰ দেখিছেনে মোৰ যে বৰ প্ৰিয় জানেনে কেনেকৈ আহা ইমান দূৰৰ পৰা তুমি স্কুললৈ আগতে ঘৰটো পিছে মাকে বৰ ধুনীয়াকৈ ৰাখিছে চাফ চিকুণ কৰি মেলি আমি সেইটো কাৰণে চেণ্ডেল খুলিয়ে সোমাইছোঁ ঠাণ্ডা দিন যদিও আমাৰ কেইজনীক দেখিছে ঠেল খাই পৰিলে পানী খাইহে শান্তি তাৰপিছত মাকে চাহ দিলে চাহটো মই নেখাওঁ সেইটো কাৰণে গাখীৰ দিলে আমাৰ তিনিজনীকে আমাৰ এওঁক দিছে চাহ গাখীৰ চাহ ঘৰতে তিনিজনী গাই আছে আৰু গাখীৰ ভালেমান ওলায় আৰু তেনেকৈ আমি খাই মেলি অলপমান ডিছকাশ্যন কৰিলোঁ কিবা কিবি কথা তাৰপিছত আমি চাৰিজনী গৈ ওলাই গ'লোঁ ডাঙৰ পাথৰ চাবলৈ কাৰণে চাহ বাগিচা চাবৰ কাৰণে চাহ বাগিচাটো চবেই দেখিছে কিন্তু মই বেলেগ এটা জেগা দেখাইছোঁ আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া লাগিছে নহয়নে এনেকুৱা জেগা যাব পালে আৰু কি লাগে মানুহে কয় যে চান্স পালে ডান্স মাৰিব লাগে মই সেইটো কাৰণে ৰিলছে বনাই পেলালোঁ কেনেকুৱা মজা ৰিলছ বনাইছোঁ আপোনালোকে ইনষ্টাগ্ৰামত গৈ মেলি চেক কৰিব মোৰ ভাগৰ ভিডিঅ'জ আৰু ফটো মাৰিছোঁ ধুনীয়া সেইবোৰ প'ষ্ট কৰা নাই এতিয়ালৈকে মানে লাহে কৰি থাকিম কিছুমান ফটোৱা ভিডিঅ' আমি বনালোঁ ভিডিঅ' শ্বুট কৰি ফটো মাৰি আমি গ'লোগৈ ভাত খাবলৈ কাৰণে ভাতত আছিলে লোকেল গাহৰি মাংস আৰু নতুন চাউলৰ ভাত কাৰ প্ৰিয় মোক জনাবচোন কমেণ্ট ছেকশ্যনতে চব জনাব আৰু বাকী গাহৰিটো বিৰাটেই বেছি টেষ্টি আছিলে যিটো আপোনালোকে চৰ্বিটো থাকে ন সেই চৰ্বিটো খুব কম আছে কাৰণ মানে পাহাৰে ভৈয়ামে ঘূৰি ফুৰা গাহৰি নহয় জানো সেইটো কাৰণে চৰ্বিটো কম কিন্তু খাবলৈ যে বিৰাটেই টেষ্টি আমি গোটেইখিনিয়ে ধুনীয়াকৈ ভাত খালোঁ আমি দুয়োটাই টিনা মাককে মানটো ধৰিলোঁ পাপা নাছিলে কাৰণে বাকী আমি এতিয়া ঘৰৰ ফালে ঘৰমুখী হ'লোঁ আৰু গোটেইখিনি টিনাকো লৈ আহিলোঁ লগতে এটা দুদিন ঘৰত আছিলে আকৌ বেক টু ঘৰ ইমান ধুনীয়া এটা পৰিৱেশ এৰি থৈ যাব
মনটো যোৱা নাই, কিন্তু হ'লেওতো ঘৰলৈতো যাবই লাগিব। সেইবাবে আমি এতিয়া গৈ আছোঁ আকৌ পামগৈ নুমলীগড়, ৰাংচালিৰ পৰা চিধাই নুমলীগড়। পাহাৰীয়া অঞ্চলবোৰ বাৰু এৰি যাবলৈ মন যায়নে? এদিনৰ কাৰণে আহোঁ, কিন্তু একেবাৰে এৰি থৈ যাবলৈ মন নাযায়। সেইবাবে এইবাৰ আহিলে মই থাকি যাম বুলি ভাবিছোঁ, কাৰণ মাকেতো মাতিয়ে আছে ডিনাৰ। এনেকুৱা কুঁৱাবোৰ আগতে বোগাজানতে দেখিছিলোঁ, এইবাৰ আকৌ ছেকেণ্ড টাইমত দেখিছোঁ ৰাংচালিত। পিছে নষ্টালজিক হৈ গৈছে দেই মোমেণ্টটো। আমি গৈ থাকোঁতে ছাগলী এজনীয়ে পোৱালি দিলে, সেই তলত নলাটোত সোমাই গ'ল। 3টা পোৱালি দিছিলে, 2টা প্ৰথমতে আমি উলিয়ালোঁ এই ল'ৰা ছোৱালী দুটাক কৈ মেলি, পিছে এটা পাছতহে মাতটো শুনিছোঁগৈ। আমি যে নহা হ'লে সেইদিনাখন পোৱালিকেইটা মৰিয়ে গ'লহেঁতেন চাগে। সেইবাবে ল'ৰা ছোৱালী দুটাক আমি চিপছৰ পেকেট দুটাও দি থৈ আহিছোঁ ৰিৱাৰ্ডৰ হিচাপে। বাকী আমি আহি পাইছিলোঁহি আমাৰ গাড়ীখন। ডেষ্টিনেশ্যন পাইছোঁহি, মানে গাড়ীৰ ডেষ্টিনেশ্যন। যেনেকৈ আমি বেয়া ৰাস্তাৰে আহিছিলোঁ, তেনেকৈ আমি বেয়া ৰাস্তাৰে যাবগৈও লাগিব। পিছে বেয়া ৰাস্তা যদিও ভিউটোৱে মানে সেই ষ্ট্ৰাগলখিনি পাহৰাই দিলে। আপোনালোকে মাউণ্টেইনছ কোনে কোনে ভাল পায় মোক জনাব। এবাৰ আহিম বুলি ভাবিছোঁ ৰাংচালিলৈ, কাৰণ কেলৈ পাহাৰটো মে মেগী খানে কা মজা হি কুছ অৰ হে বুলি কয় যে, জুক' ভেলীতো যাব নোৱাৰোঁ। সেইবাবে আমি ৰাংচালিলৈ আহিম, মেগী খামি আহি মেলি বাহিৰতে বনাম, ধুনীয়াকৈ খাম পিকনিকৰ নিচিনাকৈ। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে, ইমান ধুনীয়া জেগাটো কোনেনো এৰিব বিচাৰিব নহয়নে? এই বাটত আহি থাকোঁতে মই ল'লোঁ 100 টকীয়া টিকেট এটা, কমাৰ বন্ধাত খেল হ'ব। কি পাওঁ কি নাপাওঁ পাছত দেখা যাব। বাকী মই টিকেটটো লৈ মেলি ঘৰমুখী হ'লোঁ। মই লাইকাৰ লগত অলপমান খেলিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। Till then, take care of yourself, all of you, and bye bye. See you in the next video. Ta-da!